নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত, ইয়াৰ আগৰ ভিডিঅ'টোত মই দিনচৰ্যা পাঠটো পঢ়াই দিছিলোঁ। আজি আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমত দিয়া আছে ক নম্বৰটো সময়ং অক্ষৰ ৰহি লিখতো। সময়বোৰ দিয়া আছে, এইবোৰ আমি আখৰেৰে লিখিম। প্ৰথমতে আছে 5 বাজিছে। প্ৰথমতে কি দিয়া আছে 5। এইটো সংস্কৃতত কি ক'ব পঞ্চবাদনম। তাৰপিছত দিয়া আছে 5:15 হৈছে। এইটো সংস্কৃতত হ'ব সপাদ পঞ্চবাদনম। তাৰপিছত 5:30 হৈছে। এইটো সংস্কৃতত হ'ব সাৰ্ধ পঞ্চবাদনম। তাৰপিছত 5:45 বেছি হৈছে। এইটো সংস্কৃতত হ'ব পাদন সতবাদনম। তাৰপিছত আছে 6 বাজিছে। এইটো সংস্কৃতত হ'ব ষটবাদনম। এতিয়া আমি পঢ়িম ঘ নম্বৰটো। ঘ নম্বৰত দিয়া আছে পূৰ্ণ বাক্যেন উত্তৰাণি লিখতো। অৰ্থাৎ কিছুমান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নবোৰ কি কৈছে পূৰ্ণ বাক্যত উত্তৰ দিবলৈ কৈছে। তো 1 নম্বৰত আছে সুমেশঃ কদা দন্তধাৱনং কৰতি। অৰ্থাৎ সুমেশে কেতিয়া দাঁত ঘহে। ইয়াৰ উত্তৰ হ'ব সুমেশঃ সপাদ পঞ্চবাদনে দন্তধাৱনং কৰতি। 2 নম্বৰ প্ৰশ্নটোত কৈছে সাৰ্ধ পঞ্চবাদনে কঃ যোগাসনং কৰতি। অৰ্থাৎ 5:30 অৰ্থাৎ 5:30 বজাত কোনে যোগাসন কৰে। ইয়াৰ উত্তৰ হ'ব সাৰ্ধ পঞ্চবাদনে সুমেশঃ যোগাসনং কৰতি। 3 নম্বৰ প্ৰশ্নত কৈছে সুমেশঃ কদা স্নানং কৰতি। অৰ্থাৎ সুমেশে কেতিয়া গা ধুৱে। উত্তৰ হ'ব সুমেশঃ পাদন সতবাদনে স্নানং কৰতি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ।